অৱশেষত আমি পাই গ'লোঁ আমাৰ শুক্লেশ্বৰ মন্দিৰ। চাওক এতিয়া আমি গেটত আছোঁ, এতিয়া লাহে ভিতৰত যাই আছোঁ। বাকী দৃশ্যবোৰ আমি মই ভিতৰত যাই দেখুৱাইছোঁ। অলপ তেন্তে ভিতৰলৈ সোমাই যাওঁ। এয়া আমি ভিতৰত যাই আছোঁ, ওপৰত আছে মন্দিৰটো, আমি যাই আছোঁ। অলপ তেন্তে আপোনালোকেও চাওক মন্দিৰটো। বৰ্তমান ৰাইজ চাওক আমি শুক্লেশ্বৰ মন্দিৰ। এয়া চাওক গোটেই পাৰ চৰাই, এইটো চম্পা ফুল যে, এই চম্পা ফুল চাওক। এয়া আমাৰ মহাবিষ্ণু যজ্ঞ মণ্ডপ, ইয়াত যজ্ঞ পতা হয় আৰু এইটো মণ্ডপ যজ্ঞৰ। এইটো জনাৰ্দন দেৱালয়। যাই আছোঁ, চাওক কি আছে কি নাই। এয়া চাওক আমাৰ শুক্লেশ্বৰ দেৱালয়ৰ পিছফালৰ দৃশ্য। মই আপোনালোকক ওপৰৰ পৰা দেখুৱাই আছোঁ, মানে ওচৰত যোৱা নাই আৰু পিছফালৰ দৃশ্য এইটো। সেইটো হ'ল আমাৰ জাহাজ ঘাট। শুক্লেশ্বৰ দেৱালয়ৰ পিছফালে আপোনালোকে আহিলে নিশ্চয় দেখা পাব। নামটো হ'ল তপস্যা কৰিছিল বহু বছৰ। এই শুক্লেশ্বৰে তপস্যা কৰাৰ বিনিময়ত এই নামটো হ'ল শুক্লেশ্বৰ। শুক্ৰাচাৰ্যৰ নামেৰে শুক্লেশ্বৰ। ৰাস্তাত ভিডিঅ'টো বনোৱা নহ'ল, কিন্তু দেই বেয়া নাপাব, মানে বহুত ৰাতিও হ'ল, সেইকাৰণে সোনকালে গুচি আহিলোঁ ঘৰতে। সেইকাৰণে ভিডিঅ'টো মই তোৰো বুলি এইখিনি ক'লোঁ। যদি ভাল লাগিছে আপোনালোকে মোক মৰম চেনেহ দিব, আৰু যদি কিবা ভুল হৈছে কৰি দিব নিজৰ ভণ্টি বুলি ভাবি। ঠিক আছে তেন্তে ভিডিঅ'টো এইখিনিতে সমাপ্ত হ'ল।